ফ্ৰেণ্ডছ কি খবৰ মোৰ ইউটিউব চেনেল মেকানিকেল কমললৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো এইকাৰণে বনাইছোঁ এইখন দেখিছে পালচাৰ 150 ES Pro মডেল গতিকে এইখনৰ প্ৰব্লেমটো হ'ল কি এইখন যে পালচাৰ 150 গতিকে ইয়াৰ চেঞ্চ পকেট বহুত ডেমেজ হৈ গ'ল লগতে মানুহজনৰ বহুত ৰানিং হয় ডেইলি গাড়ীখন বহুত বেছি ৰানিং হয় 100-150 কিলোমিটাৰ ৰেগুলাৰ ৰানিং থাকে ডেমেজ হৈ আছে চেঞ্চ পকেটটো দিছে ঘাট পুৰা নাইকিয়া হৈ গ'ল কাৰণ এতিয়া আমি চেঞ্চ পকেটটো অৰিজিনেল আনি ল'ম আৰু গাইছ আপোনালোকক আৰু এজন মানুহক আপোনালোকক দেখাই দিছোঁ এজন দেখিছে আপোনাৰ ভিডিঅ'বিলাক কেনেকুৱা ধৰণৰ হয় আৰু কমলো ভাল ভাল ভিডিঅ' বনাই তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু লগতে মোৰ এটা বিশেষ চেনেল আছে এডুকেশ্যনেল পাৰ্পছৰ হয় লগতে চাকৰি খবৰৰ ভিত্তিত আপোনালোকে তেওঁৰ মানে ইউটিউবৰ লিংকটো দি দিয়া থাকিব গৈ পেলাই মোৰ ভিডিঅ'খিনি চাব পাৰিব আৰু লিংকটো ক্লিক কৰি আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনাৰ চেনেলটোৰ নামটো কামাখ্যা বৰুৱা চকাটো মানে কি হ'ল ইয়াৰ বেক শ্বুটো অলপ চাগে ৰ'ব অভাৰ চাইজ আহিছিলে তেনেকৈ লগাই দিলে কোনোবা মেকানিক বন্ধুৱে ইয়াত এই স্কোৱাৰটোত লাগি এই বেক শ্বুটো ৰাউণ্ডটো খাই গ'ল খাই পেলাই ইয়াত ধৰি লওক এনেকুৱা এইটো মানে এই টুকুৰাবোৰ সোমাই পেলাই বহুত বেছিকৈ এইটো দেখিছে এইটো খাই গৈছে খাই যোৱা কাৰণটো হ'ল হয়তো এইটো বেক শ্বুটো বেকাকৈ বহাইছিলে নহ'লে কোম্পানী মেনুফেকচাৰ প্ৰব্লেম তেনেকুৱা কিবা এটা আহিছিলে গতিকে এইটো খাই গৈছে আটাইখিনি খুলি মেলি ইয়াত চাফ চিকুণ কৰি লওঁ তাৰপিছত আমি এইখিনি দেখিছে এইটো বহুত বেছি ডেমেজ হৈ গৈছে চব এইটো বহুত বেছি খাই গৈছে ইয়াত ঘাট বোলা বস্তুটো কিবা নাইকিয়া হৈ গ'ল এয়া দেখিছে বহুত ডেমেজ হৈ গ'ল এইটো বহুত বেছি ডেমেজ হৈ আছে গতিকে এই দুইটা আৰু এই চেইনডাল গোটেই ছেটটো আহিব এইটো অৰিজিনেল গতিকে এইখিনি আমি লগাম আপোনালোকক দেখাম বলক ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া আমি এইখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি লৈ তাৰপিছত আমি চেঞ্চ পকেটটো লগাম লগতে আপোনালোকক আৰু এটা মই বস্তু দেখাই দিওঁ এই বস্তুটো দেখিছে ইয়াৰ যিটো কাপলিং ৰাবাৰ বুলি এটা বস্তু থাকে এই বস্তুটো এই ৰাবাৰটো দেখিছে এইটো স্কোৱাৰটো খাই গৈছে ঠিক তেনেধৰণে এইটো গাড়ীখন যেতিয়া পিক আপ দিয়া হয় ঝাটকা পাই মেলি এই বস্তুটো খাই যায় খাই যোৱাৰ লগে লগে গাড়ীখন কি হয় আপোনাৰ গিয়েৰটো লগাওঁতে গাড়ীখন ঝাটকা এটা দি ঘাটাককৈ লাগে গিয়েৰটো গতিকে এই বস্তুটো আমি যেতিয়া চেঞ্চ পকেটটো সলাওঁ যদি বেয়া হোৱা দেখে দিব লাগে তেতিয়া আপোনাৰ কি হয় গিয়েৰকেইটা লগাবলৈ খুব কোমল হয় আৰু ভাল হয় মানে লগতে এইকেইটা গতিকে এই বস্তুটো আমি দেখিছে এইটো প্লেটো থাকিলে আপুনি গিয়েৰটো লগাবলৈ জাম হয় আৰু ঘাটাককৈ গিয়েৰটো লাগে গতিকে সেই চাউণ্ডটো নাইকিয়া কৰিবৰ কাৰণে আপোনালোকে এই কাপলিং ৰাবাৰটো এই বস্তুটো আপোনালোকে পাৰিলে নতুন লগাই দিব মই এইটো অৰিজিনেল নাই গতিকে এইটো আউট কোম্পানী আছে কিন্তু এইটো কাম চলিব ভাল কোম্পানী গতিকে এই বস্তুটো আমি এতিয়া লগাই দিম আৰু লগতে এইখিনি লগাই যোৱা আপোনালোকক দেখাম তো এইটো দেখিছে এইটো আমি এতিয়া অৰিজিনেল চেঞ্চ পকেট আনি ল'লোঁ ইয়াৰ দামটো কিমান আহিছে দামটো চব 1393 টকা অৰিজিনেল পাৰ্টছ হয় গতিকে এতিয়া আমি তাত ধুনীয়াকৈ চাফা কৰি ল'লোঁ ঠিক তেনেধৰণে এইফালেও অলপ চাফা চিকুণ কৰি ল'লোঁ এইটো চাফ চিকুণ কৰি ল'লোঁ আটাইখিনি চাফ চিকুণ কৰি এতিয়া আমি ফিটিং কৰি দিম এইটো যে আমি কাপলিং ৰাবাৰটো ইয়াত যিটো ৰাবাৰ থাকে আমি এইটো আপোনালোকে প্ৰব্লেমটো চব এইটো দেখিলে এইটো বহাই দিলোঁ আমি এই প্লেটো আছে এই প্লেটো দেখিছে আৰু এতিয়া আমি নতুনটো বহাই দিম এতিয়া বহাই দিলোঁ এতিয়া চব এইটো প্লেটো নাই গতিকে এই প্লেটো নাথাকিলে আপোনাৰ গিয়েৰটো আৰামছে লাগিব আৰু গাড়ীখন চলাবলৈও অলপ আৰাম লাগিব গতিকে গিয়েৰটো যেতিয়া লগাই দিওঁ তেতিয়া ঘাটাককৈ গাড়ীখন আগলৈ গুচি নাযায় আৰু তেনেকুৱা কিবাকিবি প্ৰব্লেম নহয় এই বস্তুটো পৰাপক্ষত আমি লগাই দিব লাগে তো এতিয়া আমি এইটো স্পকেটটো লগাই দিম দেখিছে এই আখৰকেইটা পৰাপক্ষত বাহিৰত দিব তেতিয়া ইয়াৰ এটা ভাঁজ থাকে এনেকৈ এইটো সমান ভাঁজ আছে আৰু এইটো অলপ বেকা থাকে বেকাটো
বেকাটো বাহিৰৰ ফালে হ'ব আৰু অলপ চিধাটো ভিতৰৰ ফালে হ'ব আৰু আখৰকেইটা বাহিৰৰ ফালে কৰি দিলে আপোনালোকে এইকেইটা মিলি যাব। গতিকে ইয়াত তেনেকুৱা একো টাইমিং নাই, ইফালে বহালেও চলি যায়, কিন্তু পৰাপক্ষত তেনেকৈ লগাব। তেতিয়া আমি বহাই দিম। ইয়াৰ লগকেইটা দিম লগাওঁ এই নটকেইটা। তেতিয়া আমি সদায় গুটি ল'ব লাগে, কাৰণ গুটি ল'লে নটটো সহজে শ্লিপ নহয়, আৰু এইটো ৰিং লগালে সহজতে শ্লিপ হৈ যায়। গতিকে এইটো আমি সদায় গুটি লগাই বস্তুটো লগাব লাগে। এইটো ইয়াৰ লক পাতি হয়, এই নটকেইটাৰ লক হয়। গতিকে এইটো বহাই ল'লোঁ। আমি ধুনীয়াকৈ নটকেইটা লগাই লক কৰি ল'লোঁ। এতিয়া আমি আকৌ ফিটিং কৰি দিম। ধুনীয়াকৈ গ্ৰীচ মাৰি ল'লোঁ। গ্ৰীচটো সেইকাৰণে কৰিব লাগে তেতিয়া বেৰিংটো ধুনীয়াকৈ ক্লিন হৈ থাকে। বহাই দিলোঁ আৰু এইটো কলাৰটো আমি বহাই ল'লোঁ। ধুনীয়া, এইটো ফ্ৰী হৈ আছেনে আৰু এইটো প্লে আছে নেকি এই বস্তুটো, এই বেৰিঙৰ জেগাটো সেইটো চেক কৰিব। তেতিয়া আপোনাৰ কি হয়, চেইনডাল ধুনীয়াকৈ লাষ্টিং হ'ব। তেতিয়া যদি এই বেৰিংটো গৈ থাকে, তেতিয়া এই বস্তুটো খেলি এনেকৈ তেতিয়া আপোনাৰ কি হয়, লাষ্টিং নাযায়। গতিকে এই বস্তুকেইটা আপোনালোকে চেক কৰি লগাব। এইটো আমি এনেকৈ উঠাই আনিলোঁ। উঠাই আনি দিয়া ইয়াত বহাই দিম। বহাই এইটো দেখিছে, পাতিটো বহাই দিলোঁ। হে এতিয়া আমি আকৌ চকাটো বহাই লওঁ। এক্সেলত ধুনীয়াকৈ গ্ৰীচ মাৰি লওঁ। এটা লাগিছে, এইটো আমি এনেকৈ গ্ৰীচ মাৰি লওঁ। তেতিয়া আপোনাৰ নেক্সট টাইম কেতিয়াবা কৰোঁতে খুব জাম হৈ নাথাকে, তেতিয়া মামৰটো লাগি নাথাকে। স্পীকাৰটো এই ফুটা ফাটিব। তো এইটো দেখিছে, এইটো বেয়া হৈ আছিলে। গতিকে বেগচুটো নতুন এটা লগাই দিওঁ। এইটো হাৰ্ড হ'ব লাগিছে, এইটো বহুত বেছি হাৰ্ড হৈ গ'ল। বেগচু লগোৱা হোল্ডাৰকেইটা গুৰি তেতিয়া আমি পাতলকৈ অলপ গ্ৰীচ আনি ল'ব লাগে, তেতিয়া প্লেটো পূৰা ধুনীয়া হয়। তো এৰ' কোম্পানীটো শুনিছে, এৰ' কোম্পানীটো বহুত ভাল কোম্পানী হয়। গতিকে ইয়াৰ ফিনিচিংটো বহুত ধুনীয়া আহে। এৰ' কোম্পানীয়ে এযোৰ বেগচু আনি ল'লোঁ আৰু এতিয়া আমি এইযোৰ ফিটিং কৰি দিম। আৰু ইয়াৰ ফিনিচিংটো খুব ধুনীয়া আহে, সেইকাৰণে আমি এৰ' কোম্পানীয়ে প্ৰায় লগাওঁ আৰু অৰিজিনেলো লগাওঁ। গ্ৰীচটো এইকাৰণে দিব লাগে, এডোখৰ ধুনীয়াকৈ প্লে হৈ থাকে। নহ'লে কেতিয়াবা আপোনাৰ ব্ৰেকটো এনেকৈ মাৰিলে এনেকৈ লাগি ধৰে কাৰণত তাতো ফচি পেলানি গৰম হৈ যাব পাৰে। গতিকে ইয়াত আমি অলপ গ্ৰীচ ব্যৱহাৰ কৰোঁ। গ্ৰীচটো এটা হিচাপত ব্যৱহাৰ কৰিব, ইয়াৰ পৰা যাতে ইয়ালৈ বাগৰি নাযায়। গতিকে এইটো হিচাপত এটা ব্যৱহাৰ কৰিব। গ্ৰীচটো ধুনীয়াকৈ এইটো দেখিছে ধুনীয়াকৈ বহি
এতিয়া আমি 14 নম্বৰ বলু এতিয়া দেখিছে আমাৰ এইটো এইফালে যিমানকেইটা ঘাট দিম ইফালেও ঠিক তেনেধৰণে সিমানকেইটাই ঘাট দিম আৰু লগতে এতিয়া প্ৰথম এইটো এডজাষ্ট কৰি পেলাই ইয়াক লাইনিংটো সমান কৰিম আৰু চেণ্টাৰ এডজাষ্টটো এটা নৰ্মেল কৰিম এইটো এতিয়া অলপ ঢিলা হৈছে কিন্তু আমি সমান কৰিম এইটো পাছত এইটো টনাৰ পাছত এই নটটো টাইট হ'ব এইটো যিমান টানিম ইফালেও ঠিক তেনেধৰণে সেইটো ইমান টানিব লাগিব আৰু এইটো টনা জোখতে ইফালে সেইটো টানি তাৰপিছত নেক্সট আমি এইটো ইয়াৰ এই ডাঙৰ নটটো টাইট দিম নেক্সট এইটো টাইট দিয়াৰ পাছত আকৌ আমি ইয়াৰ এইটো 22 নম্বৰ নটটো টাইট দিম এইটো নৰ্মেল ইফালে দুইটা জোখ মিলাই পেলাই নি তাৰপিছত আপোনাৰ এই 14 নম্বৰটো টাইট দিম এইটো দিয়াৰ পাছত নেক্সট আকৌ এইটো আমি বেগডাল এডজাষ্ট কৰি দিম কিছুমানৰ এই ফুটেজটো বহি যায় কিছুমানৰ আপোনাৰ নৰ্মেল জোখত থাকে আৰু এই ফুটেজটোৰ পৰা 2 ইঞ্চি এটা অনুমান কৰি 2 আঙুল মান আপুনি ইমানমান 2 আঙুল ধৰি লওক এই ফুটেজটো সমানৰ পৰা ইয়াত 2 আঙুল জুখি ইমানটো জোখত ধৰা কৰিব লাগে তেতিয়া আপোনাৰ এটা নৰ্মেল হয় আৰু যদি আপোনাৰ ডাইৰেক্ট গছকিলে ধৰে তেতিয়া হয় ব্ৰেক চকা চুচৰি যাব পাৰে সেইটো যিহেতু ABS চিষ্টেম বা ব্ৰেকিং চিষ্টেমটো বৰ উন্নত নহয় গতিকে সেইটো চকা চুচৰি যাব পাৰে সেইটো কাৰণে আমি এটা নৰ্মেল জোখত ব্ৰেকডাল টাইট দিম এই ফুটেজটোৰ পৰা 2 আঙুল জুখি এটা হিচাপত দিম আৰু এইখিনি আৰু বাকী আমি এতিয়া এইটো কভাৰ লগাই দিলোঁ তাৰপিছত গিয়েৰ লিভাৰ লগাই দিলোঁ তাৰপিছত আপোনাৰ এতিয়া চেইন কভাৰ লগাই দিম এইখিনি আৰু বাকী নৰ্মেলি আমি এবাৰ চলাই চাম সিমানেই আজি ভিডিঅ'টো আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টা প্লে বাটন টিপি অল কৰি থ'ব ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ বাই বাই